Pranjal Das, Gulmo. Bapon Kolita, Gulmo. Ranku Das, Gulmo. বন্ধুসকল আজি আমাৰ গড়েশ্বৰ সমষ্টিত আমাৰ মুখ্য কাৰ্যালয় নিৰ্বাচনী মুখ্য কাৰ্যালয় আমি শুভ উন্মোচন কৰিছোঁ। এই শুভ উন্মোচন কাৰ্যসূচী সংগতি ৰাখি আজি আমাৰ বিভিন্ন দলৰ পৰা আমাৰ যোগদান কাৰ্যসূচী চলিছে। ইয়াত আছে আমাৰ মিছন 2020 পৰা আহিছে। এই মিছন 2020 পৰা মাননীয় আমাৰ গুণেশ্বৰ বড়ো ডাঙৰীয়া আৰু সুভাষ মজুমদাৰী আৰু পবিত্ৰ নাৰ্জাৰী তেখেতসকলৰ তিনিজন নেতৃত্বত কমেও আমি 150 সদস্য আমি পাবলৈ সক্ষম হৈছোঁ। আৰু তাৰ বাহিৰেও BPF দলৰ পৰাও কিছু সংখ্যক ব্যক্তিসকলে আমাৰ দলত যোগদান কৰিছে। হিচাপে আজিৰ দিনটোত আমি গৌৰৱ অনুভৱ কৰিছোঁ, যিহেতু আমাৰ নীতি আদৰ্শটো ভাল পাই তেখেতসকলে আমাৰ দলত যোগদান হৈছে। আৰু হিচাপে আজি BTC শাসনত যিটো প্ৰমোদ বড়ো ডাঙৰীয়া যি মানে চৰকাৰ চলিছে, ইয়াৰ মানে 1.5 মাহৰ ভিতৰতে যি উন্নতিৰ এটা দিশ আমি দেখা পাইছোঁ। আজি আমি গড়েশ্বৰ সমষ্টিত 1.5 মাহৰ ভিতৰত যি চৰকাৰ কৰাত আমিও মানে ৰাস্তা 16টা ৰাস্তা আমি পাবলৈ সক্ষম হৈছোঁ CC ব্লকৰ হিচাপে। সঁচাকৈ আমি শান্তি বা মানে শলাগ ল'ব লাগিব। প্ৰমোদ বড়ো ডাঙৰীয়াক আমি শান্তি পাইছোঁ। হিচাপে আজি মই ক'ব বিচাৰিছোঁ, যিটো মানে আমাৰ এলায়েন্স চৰকাৰ হিচাপে BTCত আছোঁ, 3টা মানে দল, যেনেকুৱা আমাৰ UPL দল আৰু BJP আৰু GSP, এই 3টা দলক যোগ কৰি আমি 29জন মানে নমিনেটেড 6জনটো লৈ 29জন আমি MCLA হিচাপে চৰকাৰ গঠন কৰিব পাৰিছোঁ। তাৰে ভিতৰত আমাৰ গড়েশ্বৰত আমি কেণ্ডিডেট নাপালেও আমাৰ BJP দলৰ পৰা যিটো প্ৰাৰ্থী দিছে ভৱেশ কলিতা ডাঙৰীয়াক, তেখেতে মানে দ্বিতীয়বাৰৰ কাৰণে মানে প্ৰাৰ্থী পাবলৈ সক্ষম হৈছোঁ। ইয়াৰ যিটো 5টা বছৰত যিখিনি আমাৰ গড়েশ্বৰ সমষ্টিত যি কাম কাজ কৰিলে, যাতায়াতৰ পৰা অনুষ্ঠান প্ৰতিষ্ঠান যিখিনি কাম কৰিছে, সকলো ৰাইজে সন্তুষ্ট হৈছে। আৰু হিচাপে দলৰ ক্ষেত্ৰতো তেখেতে 26টা সমষ্টিৰ ভিতৰত যে তেখেতেও এজন মন্ত্ৰী পদবী পোৱাটো, তেখেতৰ মানে সক্ৰিয়তাটো, তেখেতৰ যিটো মানে যি নেতাৰ মানে গুণ তেখেতৰ তাত আছে বুলি ক'ব লাগিব। তাৰ কাৰণে হয়তো নীতি নিয়ম আদৰ্শ মানি চলাৰ কাৰণে তেখেতে আকৌ দ্বিতীয়বাৰৰ কাৰণে টিকেট পাইছে। হিচাপে আজিৰ দিনটোত আমি এলায়েন্স হিচাপে BTC ৰিজনৰ পৰা 100% আমি ছাপোৰ্ট কৰিছোঁ আৰু 35,000তকৈ অধিক ভোট দি জয় কৰাৰ কাৰণে আমি প্ৰস্তুত হৈছোঁ। স্যার, জব পরিষদীয় নির্বাচনত আপনার প্রধান ইস্যু আছিল গরমুর দলংঘাটৰ দলং আধৰুৱা হৈ থকা, এটা কি প্রগ্রেস হৈছে স্যার দলংখন? বৰ্তমানলৈ যিটো মানে 17 বছৰ শাসনত থাকি এই 10টা বছৰত দলংখন বনাব নোৱাৰা BPF দলে তেখেতসকলে লুটি পুটি লৈ যায়। এই দলংখন নিৰ্মাণ কৰাৰ কাৰণে মাত্ৰ 8 কোটি টকাৰ ভিতৰত 4 কোটি 10 লাখ টকাহে ৰৈ গৈছিল। এতিয়া এই দলংখন বনাব গ'লে 11 কোটি টকা লাগে। এই 11 কোটি টকাটো প্ৰগ্ৰেছ কৰাৰ কাৰণে আমি ফাইল মভ কৰাৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছিলোঁ, কিন্তু গভৰ্ণমেণ্টে ইয়াৰ ভিতৰত যিটো মানে নাবাৰ্ডৰ স্কিম আছিলে হিচাপে ছাপোৰ্ট কৰা নাই গভৰ্ণমেণ্টে। যিহেতু 10টা বছৰ হ'ল ইয়াত প্ৰশ্নবোধক মানে কিবা আহিছে, তাৰ কাৰণে আজি আঁচনিটো সেইটো অলপ মানে আমাৰ প্ৰেক্টিকেলি অসুবিধা হৈছে। তাৰ কাৰণে আমি নেক্সট বাৰ ছেশ্যনত সেই দলংখন নিৰ্মাণ কৰাৰ কাৰ্যসূচী আগবাঢ়িম বুলি আমি কথা দিছোঁ। ৰাইজৰ মাজত
আমি যিখিনি ক'ব লাগে সেইখিনি কথাটো আমি যিহেতু আমি নতুনকৈ মাত্ৰ 1.5 মাহে হৈছে চৰকাৰ গঠন কৰা এই দলংখন কৰাই উঠাটো সহজ কথা নহয় আমি যেহেতু ইয়াত প্ৰজেক্টটো উঠাব লাগিব ইষ্টিমেট তৈয়াৰ কৰিব লাগিব তাৰ কাৰণে আহি থকা দিনত আমি এই দলংখন মানে প্ৰস্তুত কৰি তুলিম সম্পূৰ্ণৰূপে স্যার আপনার আপনি কিবা সমস্যা হিচাপেতো আমাৰ যাতায়াতৰ সমস্যাই বেছি গাঁও চুবুৰীবিলাকত যিখিনি ৰাস্তা আছে সেইখিনিতো বহুত মানে জৰাজীৰ্ণ আছে হিচাপে আমি যি কাম কৰে মানে ৰাস্তাৰ ক্ষেত্ৰত আমি CC ব্লকৰ ৰাস্তা কৰাৰ এটা পলিচি আছে আমাৰ কাৰ্যপন্থা আমি লৈছোঁ তাৰ কাৰণে এতিয়া বৰ্তমান আমি 16টা ৰাস্তা পাবলৈ সক্ষম হৈছোঁ CC ব্লকত ভোকেশনাল ট্ৰেইনিং আছে সেইখন ITI লৈ ৰূপান্তৰ কৰাৰ আপুনি পদক্ষেপ গ্ৰহণ এই হেতুৰ ক্ষেত্ৰত আমি ডিছকাশ্যন কৰি আছোঁ মানে আমাৰ EM সকলৰ লগত তেখেতসকলৰ লগত আমাৰ চিফ মহোদয়ক আমি অনুৰোধ ৰাখিছোঁ এইটো আপগ্ৰেডেশ্যন কৰিব লাগে বুলি 4খন মেডিকেলৰ ভিতৰত আমি এখন হ'লেও আপডেট কৰি মানে 100 বেডেড বা যিটো ক্ৰাইটেৰিয়া আছে গভৰ্ণমেণ্ট প্ৰট'কলত হিচাপে মেডিকেল উন্নত কৰিব লাগে সেইটো আমি ডিমাণ্ড কৰিছোঁ মেডিকেল ডিপাৰ্টমেণ্টৰ হেল্থ ডিপাৰ্টমেণ্টৰ আমাৰ যি EM তেখেতসকলৰ লগতো আমি আলোচনা কৰিছোঁ ইয়াৰ ভিতৰত যিহেতু আমাৰ প্ৰেক্টিকেলি অলপ অসুবিধা হৈছিলে মানে ফাইল মব হৈ আছে এতিয়া চেংচনৰ অৱস্থাত আছে এপ্ৰুভ হৈছে ঘোষণা কৰিবলৈ বাকী আছে মাত্ৰ गिबियावनो रिपर्टार नोंथांमोनखौ आं नमस्कार खालामग्रोबाय दिनैनि जयनिं प्रग्रामाव फैनानै जयन खालामनायनि मेन उद्देश्यआनो जाबाय जोंनि BTCनि चिफ मानगोनां प्रमद बर' सारनि जि मोनसे बलिष्ठ पदक्षेप बलिष्ठ नेतृत्व बिथांनि जि उदार मनोभाब सम्पन्न मोनसे व्यक्तित्व दङ बेयाव आं हदायबो आकृष्ट मानोना जोङो दुलाराय बर' फरायसा आफादनि जानानै खामानि मावबोनाय समनिफ्रायनो आं बिथांखौ मोनो गरेस्वराव आं जेब्ला दुलाराय बर' फरायसा आफादनि गरेस्वर आनसलिकनि आफादगिरिमोन बिथाङा बै समनिनो आनडिभाइडेड कामरुप डिस्ट्रिक्ट दुलाराय बर' फरायसा आफादनि आफादगिरिमोन बै समनिफ्रायनो आं बिथांखौ खामानि मावनायखौ बिथांखौ नुबोनाय मोन्दों नैबायदि सरकारि माने स्किम एबा पुँजि लानानै खामानि मावनायनि जेबो खाबु नङाब्लाबो बिथाङा रायजोनि गेजेराव हाबनानै जेसेबां मोजां मोजां बाथ्रा बुङोमोन ओरैबायदि खालामबा मोजां जायो ओरैबायदि खालामबा मोजां जायो थ' बेबायदि बुंनाय खोथाफोरखौ दिनै बिथाङा जाफुंसार होनो बिथाङानो जिहेतु गादियाव जनानै दङ दा बेबायदियाव जोङो आसा खालामदों बिथाङा बेबायदि खामानिफोरखौ मोजां खामानिखौ रायजोनि मावथारगोन आरो इतिमध्ये 2 मास मोननै जानायावनो जों नुनो मोन्दों जों जेखौ असमिया रावाव अभिलाखि आसनि होननानै बुङो अभिलाखि आसनि बै अभिलाखि आसनि इतिमध्ये आं मिथिनायाव जोंनि गरेस्वर समष्टियाव बिथाङा 20 कौटि टाकानि लामा सामा फाहामनो थाखाय इतिमध्ये सेंसन होबाय होननानै आं खोनाबाय आरो बाकी फान्ड माखासेथ' इतिमध्ये रिलिज खालामगासिनो दङ होमबा बेबायदि फान्ड हरनायनि उद्देश्यआ मा जे समष्टिखौ जिकुनु प्रकारै डेभेलप खालामनो नांगौ आरो बे बुस्थुनि माने उद्देश्यआ बिथाङा लक्ष्य उद्देश्यआ दङखायनो जोंनि बे समष्टिया निश्चय माने डेभेलप जागोन आरो बेबायदियाव आं थांनाय बेलायाव एबा थांनाय BTC बिसायख'थियाव सासे उदां बिजाथिजों थानानै बाहागो लादोंमोनब्लाबो जोङो आनफर्चुनेटलि माने डिफिट जादों आरो डिफिट जादोंब्लाबो आं दिनै अनुभब खालामदों जे जोंनि बर्तमान सोलिबाय थानाय BTCनि चिफ प्रमद बर' सार आरो दानि जोंनि गरेस्वर समष्टिनि MCLA मानगोनां पबित्र बर' सारनि अधीनाव थानानै बिथांजोंनो एखेलेगे मावफानानै समष्टिनि उन्नयन खालामनो हानाय मायबा मोनसे लामा मोनगोन नामा होननानै सिन्था खालामनाय जादों मानोना जों दुलाराय बर' फरायसा आफादनि खामानि मावबोनाय समनिफ्रायनो रायजोनि मायबा मोनसे प्रेक्टिकेल मायबा मोनसे खामानि मावना होबावनो हागोन नामा बेनि मोनसे सिन्ताया जोंहाबो दङमोन आरो बेखौ जाफुंसार होनो नांगौब्ला जोङो दिनै जेनदोंब्लाबो जानगाराव थायालाबानो जाय सरकाराव दङ बिथांमोनजों थाफानानै बिथांमोननि दोलोजों थाफानानै खामानि मावनो गोसो जानायलाय बिथांमोनजों जोङो कानेक्सन खालामनानै दिनै फैदों आरो बे लेखायनो आं आंनि मिशन 2020नियाव उदां बिजाथि सुरेन बर' सारनि जानानै नांनाय टाइमाव जायफोर आंनि लोगोफ्रा जोंजों एक्टिभलि खामानि मावदोंमोन बिथांमोनखौ आं दिनै प्राइमारि भाबै मटामटि 100 जननि खाथि खाथि मानसि लाबोनानै जइन खालामदों आरो उननि टाइमाव जोंनि समष्टिया जिहेतु मोननै साइड जाना दङ गरेस्वर साइड गरेस्वर पार्ट आरो रङिया पार्ट होननानै बुङो पुथिमारि दैमानि सोनाबखौ जोङो रङिया पार्ट हमो नैथिंनिखौ सानजा पार्ट हमो सानजा पार्टनि आङो ओरैनो साबख' जास्ट 100नि खाथि खाथि कर्मि लाना फैदों आरो आसा लाखिदों उनाव पुथिमारिनि सोनाब पार्टिं अर्थात रङिया पार्टिं आरोबाव बेबायदिनो बुथुमनानै
जोङो नैबेयाव सोलिबाय थानाय सरकारजों एबा दोलोजों थाफानानै खामानि मावलांगोन होननानै आसा लाखिदों। नोंथाङा जे बुंबावैसो सिगाङाव बुंबावैसो दे बे समनि थिननायमोन आंनि माने दुलाराय बर' फरायसा आफादनि खामानि मावना थानायनि टाइमाव मावबाय थानायनि उनाव जेब्ला आङो जुलि लानायनि उनाव आं गावखौनो माने दुलाराय बर' फरायसा आफादाव एबा सेंग्रा बायदि थानानै खामानि मावनायनि बेबायदि माने माबाखौ मटिभखौ आं नुहुराखिसै। समनि थिननायाव बे टाइमाव जोंहा जिहेथु जोंनि रायजोनि गेजेराव एबा जोंनि माने ओनसोलावबो राजनिति दोलोनि माने जन्म जाबाय आरो राजनिति दोलोआसो सरकार दानानै जिहेतु रायजो खुंलाङो बेखौ नोजोर होनानै आंबो मोनसे राजनिति हान्जायाव हाबदोंमोन आरो बे जाबाय BPF आरो बेबायदि BPF दोलोआव आंबो हाबनानैनो 2015 मायथाइयाव आङो बै टाइमनि एबा बारग' माने EM महेश्वर बसुमतारी सार बिथांखौ देरहाहोथारदोंमोन। जथेस्थ' माने खस्थ' खालामनानै जथेस्थ' रायजोनि गेजेराव हाबनानै बिथांनि जानानै बाथ्रा बुंनानै आं देरहाहोदोंमोन। नाथाय उनाव आं नुबाय बिथांनि सानस्रि आरो आंनि सानस्रिजों जेबो गोरोबलाया। जों जौगालु मायबा मोनसे सानस्रि जोंहा दङबा बिथाङा जौगालुनि उल्थायै मायबा जुदि सोदोब दङब्ला बे सोदोबनि माने मोनसे सानस्रि लानानैसो बिथाङा खामानि मावो। जायनि थाखाय बिथांनि साननाय आरो आंनि साननाया गोरोबलायैनि थाखाय बिथांनि दोलोनिफ्राय आं ओंखारबोनानै नेक्स्ट माने सरकाराव जोंना सासे गोख्रों आरोबाव मोजां सासे माने थान्दैजों लाबोनानै जाहाथे जोंनि गरेस्वर समष्टिखौ जौगाहोनो हायो बेखौ आं लक्ष्य लाखिनानै बेबायदि दिनैनि UPPL दोलोआव हाबफैनाय जादों। उन समफोराव जे नोंथांमोना जे आरो गुबुनफोर राजनायथिक खद्यथेथ' बेफोरनि खोथा जेबो सिन्था खालामजाया आरो मानोना फैयै आं गोग्गानानै बुंनांगोन एबा माने जोबोर गोजोननानै बुंनांगोन दि आङो सिगांनिफ्रायनो दुलाराय बर' फरायसा आफादनि अर्थात सात्र अबस्थानिफ्राय मावबोनाय समनि जायफोर जोंनि मावथि फारिया जायफोर नेता कर्मि दङ बिथांमोनखौ आं दिनै नैबेयाव UPPL दोलोआव जौगानानै आरोबाव फिन खेबसे लोगो मोनफिननाय मोन्दों आरो जोबोर गोजोननाय मोन्दों बिथांमोनजों ज'यै खामानि मावनायाव मोजां जागोन। आं पार्टियाव जेब्ला समनि थिननायाव थांदोंमोन बै टाइमाव पार्टियाव थांनायाव खिन्थु आं आंनि लोगोफोरखौ बेबायदि गोजाम लोगोफोरखौ मोनाखैमोन। बेबायदियावबो आंहा हयथ' गोरोबनायाव एसे माने गोब्राब जादोंमोन। नाथाय दिनै फैनानै आं जथेस्थ' गोजोननाय मोन्दों मानोना आं आंनि पुराना लोगोफोरखौ लोगो मोन्दों आरो आसा लाखिदों जों ज' थालायलायनानै बेबायदि खामानि मावलांनो हागोन। বিধানসভা সমষ্টিৰ আজি যি মুখ্য কাৰ্যালয় আজি এয়া আমি উদ্বোধন কৰিলোঁ গড়েশ্বৰ ব্লকৰ অন্তৰ্গত গড়েশ্বৰত। এইবাৰ আপোনালোকে জানে যে বিগত দিনত ভৱেশ কলিতা ডাঙৰীয়া যিহেতু ৰঙিয়া সমষ্টিৰ বিধায়ক আছিল আৰু দলে তেখেতক সন্তুষ্ট হৈ আকৌ এইবাৰ টিকেট দিছে। গড়েশ্বৰবাসী ৰাইজে তেখেতক আকৌ আঁকোৱালি লৈছে। ৰঙিয়া সমষ্টিৰ ৰাইজে এইবাৰ তেখেতক বিপুল ভোটত জয় কৰাৰ কাৰণে আগবাঢ়ি আহিছে আৰু ইতিমধ্যে আজি যি আমাৰ UPPL দল আৰু BJP দলৰ যিটো মিত্ৰতা এই মিত্ৰতা হিচাপে আজি আমি এই উদ্বোধনী সভাত ইতিমধ্যে প্ৰায় 4 শতাধিককৈ বেছি মানে নতুনকৈ BPFৰ পৰা তথা সুৰেন চন্দ্ৰ বৰাৰ যিটো নিৰ্দলীয় আছিল সেই দলৰ পৰা আহি আমাৰ মাজত UPPL দলত জইন হৈছে। তেখেতসকলে UPPL দলক বিশ্বাসত লৈছে আশ্বাসত লৈছে। তো সেই হিচাপে আমি আশা কৰিব পাৰোঁ যে এইবাৰ আকৌ মানে ৰাইজে নিশ্চয় বিবেকেৰে চিন্তা কৰি ভৱেশ কলিতা ডাঙৰীয়াক আকৌ বিধায়কৰ পদত অধিষ্ঠিত কৰিব। যেহেতু হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ ভোট নালাগে বুলি কৈছে BJP নেতা হৈ আপোনালোকে UPPLৰ পৰা মুছলমানসকলে BJPক ছাপোৰ্ট দিব। তেখেতে বিভিন্ন সময়ত বিভিন্ন ধৰণে কথা কৈছে আমি সকলোৱে জ্ঞাত। বিগত দিনত কৈছে যে তেখেতসকলে মিয়াৰ ভোট নালাগে বুলি কৈছে। এইবুলি আকৌ আমি দেখা পাইছোঁ আপোনালোকৰ মিডিয়াৰ যোগেদি তেখেতে কৈছে যে সেইসকল মিয়াৰ ভোট নালাগে যিসকল মিয়া কাৰণে মিয়া মিউজিয়াম বিচাৰে, মিয়া স্কুলো বিচাৰে, মিয়া সাহিত্য বিচাৰে। আচলতে আমি অসমীয়া মিয়া হ'লেও আমি অসমীয়া হিচাপে দাবী কৰা আমি অসমৰ খিলঞ্জীয়া। আমি কেতিয়াও মিয়া মিউজিয়াম হিচাপে আমি বিচৰা নাই। গতিকে আমি তেখেতে নিশ্চয় এইবাৰ আকৌ কৈছে যে মিয়া মিউজিয়াম বিচৰাসকলৰ তেখেতে ভোট বিচৰা নাই। গতিকে আমি ভাবিছোঁ যে তেখেতে যিহেতু মানে ডাইৰেক্টকৈ কোৱা নাই পোনপটীয়াকৈ কোৱা নাই তেখেতে কৈছে যে মিয়া যিসকলে মিয়া মিউজিয়াম বিচাৰে সেইসকলে ভোট তেখেতক নালাগে। তেখেতে মুছলমানৰ ভোট নালাগে বুলি ডাইৰেক্ট আমি কোৱা তেনেকুৱাকৈ পৰিলক্ষিত হোৱা নাই। নিশ্চয় ইতিমধ্যে বিভিন্ন ধৰণৰ BJPৰ প্ৰাৰ্থীবিলাকে ৰাইজৰ ওচৰত বিচাৰিছে। ৰাইজৰ মানে বিভিন্ন সংখ্যালঘু অধ্যুষিত এলেকাত গৈছে, গৈ মানে সংখ্যালঘু ভোট তেখেতসকলে বিচাৰি আছে। এয়া আমাৰ পৰিলক্ষিত হৈছে। যেহেতু ৰাইজৰ দল আছে BJP আছে কংগ্ৰেছৰ ভোট
এইবাৰ সংখ্যালঘুৰ ভোটসকল বিজেপিত যাব বুলি আমি 100% ইছ্যুজ দিয়া নাই যে সংখ্যালঘুৰ আটাইখিনি ভোট বিজেপিত যাব বুলি, কিন্তু আমি আশাবাদী যে পৰিৱৰ্তনৰ স্বাৰ্থত ইউপিপিএল দলে যেহেতু পৰিৱৰ্তন বিচাৰিছিল, আমিও এইবাৰ পৰিৱৰ্তনৰ স্বাৰ্থত মানে ভৱেশ কলিতা ডাঙৰীয়াক ভোট দিব বুলি আমি আশাবাদী। বিগত দিনত তেখেতে ৰঙিয়া সমষ্টিত নিশ্চয় উন্নয়নৰ ৰাইজে দেখা পাইছে, আৰু এইবাৰ তেখেতে আমাৰ যিটো ইউপিপিএল দল হিচাপে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া ৰাইজক যিখিনি আশ্বাস দিছে, ইতিমধ্যে আপোনালোকে দেখা পাইছে যে 11,000তকৈ অধিক ভূমিৰ পাট্টা এই বিটিআৰ অঞ্চলত তেখেতে বিতৰণ কৰিছে। তেখেতে ইলেকশ্যনৰ আগত কথা দিছিল যে জয়ী হৈ তেখেতে পৰিৱৰ্তন বিচাৰিব, আৰু নিশ্চয়কৈ পৰিৱৰ্তন বিচাৰি যিটো বিগত দিনত বিপিএফ চৰকাৰে 17 বছৰে শাসনত থাকি মাটিৰ পাট্টা দিব পৰা নাই, সেয়া কাম প্ৰমোদ বড়ো কৰি দেখুৱালে। সেই হিচাপে আমি আশ্বস্ত হৈছোঁ, ইউপিপিএল দলৰ প্ৰতি আশ্বস্ত হৈছোঁ, আৰু মিত্ৰ ধৰ্ম হিচাপে পালন কৰিবলৈ গৈ আমি বিজেপিক ভোট দিবলৈ আহ্বান জনাইছোঁ। দেখাইছে যে বিজেপিয়ে কিন্তু সাম্প্ৰদায়িক মন্তব্য কৰা দেখা গৈছে। এতিয়া মই ৰাইজক আহ্বান জনাইছোঁ, ৰাইজে নিশ্চয় এইটো বিবেক বিবেচনা কৰি ৰাইজে বিবেক ভোটটো দিব। সাম্প্ৰদায়িক মন্তব্য কোনোবা নেতা পালি নেতা হয়তো নিজে ব্যক্তিগত হিচাপে কেতিয়াবা সাম্প্ৰদায়িক মন্তব্য আমি দিয়া দেখা পাইছোঁ, যদিও দিছে তাৰ পিছত আকৌ স্পষ্টীকৰণবিলাকো দিছে। সেয়া মই হিমন্ত বিশ্ব শৰ্মাৰ কথাই ক'ব বিচাৰিছোঁ। তেখেতে বিগত দিনত প্ৰথমে কৈছিল যে মুছলমানৰ ভোট নালাগে, তাৰপিছত কৈছিল যে মিয়া মুছলিমৰ ভোট নালাগে, এইবিলাক আকৌ সংখ্যালঘু অঞ্চলত ভোট বিচাৰি গৈছে। গতিকে মই ইতিমধ্যে স্পষ্টীকৰণ দিছোঁ, যিসকলে মিয়া সাহিত্য, মিয়া মিউজিয়াম বিচাৰিছে, মিয়া স্কুল বিচাৰিছে, সেইসকলে ভোট নালাগে বুলি তেখেতসকলে কৈছে।